নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আমি আগৰটো ভিডিঅ'ত অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম দ্বি অপহৰণ বিক্ৰিয়া। অপহৰণ বিক্ৰিয়া ভিডিঅ'টো যিসকলে চাইছা সেইসকলৰ কাৰণে এই ভিডিঅ'টো বুজিবলৈ যথেষ্ট উজু হ'ব। অপহৰণতকৈ জাষ্ট এটা ষ্টেপ ইয়াত বেছি হয়, কথা সিমানেই। গতিকে আমি নামটো চাই গম পাইছোঁ যে দ্বি অপহৰণ, তাৰমানে ইয়াত কি হ'ব, দুটা বস্তু অপহৰিত হ'ব। ঠিক আছে, এতিয়া আমি আগৰ দৰেই নতুন এটা উদাহৰণলৈ গৈছোঁ কিতাপলৈ যোৱাৰ আগতে। উদাহৰণটো আকৌ আগৰটোৱে লৈছোঁ। এইটো এটা ল'ৰা, নামটো কি ৰাম, আৰু এটা ল'ৰা নামটো কি ৰহিম। এতিয়া এইটো ধৰিছোঁ ল'ৰাটো, এইটো ৰহিম। কিন্তু ৰামৰ হাতত আছে এটা আম। ঠিক আছে, ৰামৰ হাতত এটা কি আছে, আম। আমটো আমি মেংগো এম। এতিয়া ৰহিমৰ হাতত আছে এটা কমলা। কমলা মানে কি, অৰেঞ্জ অ'। এতিয়া ৰামে কৰিলে কি, ৰহিমক কমলাটো আমটো দি দিলে আৰু ৰহিমৰ পৰা কমলাটো লৈ ল'লে। একেদৰে ৰহিমে কমলাটো দি ৰামৰ পৰা আমটো লৈ ল'লে। দেখিছানে, দুইটাই কি কৰিলে, অদলা বদলি কৰি ল'লে। একেধৰণৰ, তাৰমানে ৰামৰ পৰাও আমটো অপহৰিত হ'ল আৰু ৰহিমৰ পৰাও কমলাটো অপহৰিত হৈ ইয়াত প্ৰতিষ্ঠিত হ'ল। গতিকে এনেধৰণৰ একে পৰিঘটনা ৰাসায়নবিলাকৰ লগতো সংঘটিত হয়। গতিকে আমি এতিয়া কিতাপলৈ যাওঁ। এতিয়া চোৱা, ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল'ৰাইডৰ মাজত আমি বিক্ৰিয়া কৰিলোঁ। বিক্ৰিয়া কৰাৰ পাছত কি গঠন হ'ল, বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইড। তাৰমানে এই ছ'ডিয়ামৰ লগত যিটো ছালফেট আছিলে, ছালফেটটো গৈ কাৰ লগত লাগিলেগৈ, বেৰিয়ামৰ লগত লাগিলেগৈ। দেখিছানে ছালফেটটো? ঠিক একেদৰে বেৰিয়ামৰ লগত যে যিটো ক্ল'ৰাইড লাগি আছিলে, মানে ক্ল'ৰিন আছিলে, সেইটো গৈ লাগিলে কাত গৈ ছ'ডিয়ামৰ গাত গ'লগৈ। যেনেদৰে ইয়াৰ ৰামে ৰহিমে আম আৰু কমলাটো অদলা বদলি কৰিলে, একেদৰে সিহঁতৰ অদলা বদলি কৰিলে, হয়নে? ছ'ডিয়ামে বেৰিয়ামক দি দিলে ছালফেটটো, মানে ছ'ডিয়াম ছালফেটৰ যৌগটোৰ পৰা বেৰিয়ামলৈ গুচি বেৰিয়াম ছালফেট হ'ল, একেদৰে বেৰিয়াম ক্ল'ৰাইড যৌগটোৰ পৰা ছ'ডিয়ামৰ হাতলৈ গৈ ছ'ডিয়াম ক্ল'ৰাইড হ'ল। গতিকে ইয়াক কোৱা হ'ব দ্বি অপহৰণ। এই যে দুটা হৈছে, ছালফেটো হৈছে ক্ল'ৰিনো হৈছে, দুইটা যে হৈছে, সেইটো কাৰণে ইয়াক হ'ব দ্বি অপহৰণ। আগৰটোত আকৌ এটাই হয়, হয়নে? আগতে ছ'ডিয়াম প্লাছ বেৰিয়াম ক্ল'ৰাইড হয়, ইফালে হয়তো ছ'ডিয়াম ক্ল'ৰাইড গঠন হ'লহেঁতেন প্লাছ বেৰিয়াম, কিন্তু ইয়াত দুবাৰ হৈছে, ছ'ডিয়ামৰ লগতো হৈছে, বেৰিয়ামৰ লগতো হৈছে, সেইটো কাৰণে কোৱা হয় ইয়াক দ্বি অপহৰণ বিক্ৰিয়া। ইয়াত এটা উদাহৰণ দিছে, উদাহৰণটো এইটোৱে, কাৰ্যকলাপ কৰি দেখুৱাইছে। ঠিক আছে, প্ৰেক্টিকেল কৰি ইয়াত দেখুৱাইছে। এতিয়া এই যে বিক্ৰিয়াটোত, এই বিক্ৰিয়াটোত এই তলত কিছুমান বগা কণিকা তোমালোকে দেখা পাবা। এই কণিকাবিলাকক কোৱা হয় অধক্ষেপ। এইটো কিন্তু পৰীক্ষাত বহুত আহে দেই, অধক্ষেপ। আৰু অধক্ষেপ উৎপন্ন হোৱা যিটো বিক্ৰিয়া হয়, এইটো কোৱা হয় অধক্ষেপণ। অধক্ষেপ কেনেকৈ বিক্ৰিয়া হয়, কেনেকৈ উৎপন্ন হয়, যিবিলাক অধক্ষেপ থাকে নহয়, এইবিলাক মানে ইয়াত এই জলীয় অৱস্থাটোত সিহঁতি মিলি যাব নোৱাৰে, মিলি নগ'লে সিহঁতি তলত সৰি পৰে। ঠিক আছে, এতিয়া যদি আমি বালি এচামুচ যদি আমি পানীত দি দিওঁ আৰু গুলি থাকোঁ, তেতিয়াও কি হ'ব, অলপ দেৰি পাছত যদি আমি পানীখিনি স্থিৰ থাকিবলৈ দিওঁ, তাৰপাছত দেখিম যে পানীখিনিৰ তলত কি হৈছে, বালিখিনি গোট খাই হৈছে। কেলৈ, কাৰণ বালিখিনি পানীৰ লগত মিক্সাৰ হৈ যাব নোৱাৰিলে। কিন্তু একেখিনি পানীতে আমি যদি এখন এচামুচ চেনি মিহলাই থাকোঁ, মিহলাই গুড়ি কৰি থাকোঁ, অলপ দেৰি পাছত যদি আমি থৈ দিওঁ, দেখিবা চেনি তলত এটাও পৰি নাথাকিব। কেলৈ, চেনিখিনি মিহলি হৈ গ'ল। একেদৰে এই বিক্ৰিয়াবিলাক সংঘটিত হোৱাৰ পাছতো এই যিবিলাক ইয়াত জলীয় দ্ৰব্য থাকে ন, মানে জলীয় যিয়ে নাথাকিলে আমি পানী ইউজ কৰিছোঁ বা বেলেগ কিবা ইউজ কৰিছোঁ, তাত মানে কি হয়, মিলি যাব নোৱাৰিলে সিহঁতি তলত আহি পৰি যায়হি। গতিকে সেইবিলাককে কোৱা হয় অধক্ষেপ। আৰু এই অধক্ষেপ বিক্ৰিয়া, যিবিলাক বিক্ৰিয়াত অধক্ষেপ হয়, সেইবিলাকক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া। যেনেকৈ এইটো এটা বিক্ৰিয়াটো এটা অধক্ষেপ গঠন হৈছে, গতিকে এইটো এক প্ৰকাৰ কি, অধক্ষেপণ বিক্ৰিয়া। অধক্ষেপণ বিক্ৰিয়া মানে যিবিলাকত অধক্ষেপ সৃষ্টি হয়, ইংলিছত কোৱা হয় প্ৰেচিপিটেট। তো ইয়াৰ অধক্ষেপ হিচাপে কি গঠন হ'ল, বেৰিয়াম ছালফেট। ঠিক আছে, এই প্ৰথমতে ছ'ডিয়াম ছালফেট আহিলে, ছ'ডিয়াম ছালফেটৰ লগত আমি বেৰিয়াম ক্ল'ৰাইড যোগ কৰি বিক্ৰিয়া কৰিলোঁ, তাৰপিছত বেৰিয়াম ছালফেট গঠন হ'ল আৰু ছ'ডিয়াম ক্ল'ৰাইড গঠন হ'ল। এই ছ'ডিয়াম ক্ল'ৰাইডটো মিহলি হৈ গ'ল, কিন্তু এই বেৰিয়াম ছালফেটটো সেই জলীয়
জুলীয়া বস্তুখিনিৰ লগত মিহলি হৈ নগ'ল, গতিকে ইহঁতি কি হ'ল বেৰিয়াম ছালফেটটো তলত পৰি গ'ল, গতিকে বেৰিয়াম ছালফেটখিনি কি হ'ল অধক্ষেপ হ'ল। গতিকে বুজিলা অধক্ষেপ কি, অপহৰণ বিক্ৰিয়া কি। গতিকে এইখিনি হ'ল বস্তুটো যিটো বুজাব লাগিছিলে। গতিকে এইটো চা ইয়াত কিতাপত দিছে, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকেই কোৱা হয় অপহৰণ বিক্ৰিয়া। আয়ন কোনখিনি, এই যে ছালফেট আয়ন, ক্ল'ৰাইড আয়ন, ঠিক আছে। গতিকে এইখিনি হ'ল আয়ন। ছ'ডিয়ামে ছালফেট আয়নটোক বেৰিয়ামক দিলে আৰু বেৰিয়ামে নিজৰ ক্ল'ৰাইড আয়নটো কাক দিলে, ছ'ডিয়ামক দিলে। গতিকে বিনিময়টো যে হ'ল তেনেধৰণৰ বিক্ৰিয়াবিলাককে কোৱা হ'ব অপহৰণ বিক্ৰিয়া। আৰু অধক্ষেপ কাক বোলে, এই যিবিলাক মিহলি হৈ যাব নোৱাৰে সেইবিলাক মানে তলত পৰি যায়, ঠিক আছে। ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হোৱাৰ পিছত যিবিলাক যৌগ বা যিবিলাক পদাৰ্থ মিহলি হৈ যাব নোৱাৰে সেই জলীয় দ্ৰৱণটোত, সেইবিলাককে কোৱা হ'ব অধক্ষেপ। আৰু এই অধক্ষেপ যিবিলাক বিক্ৰিয়াত সৃষ্টি হয় সেই ৰাসায়নিক বিক্ৰিয়াবিলাককে কোৱা হয় অধক্ষেপণ বিক্ৰিয়া। যেনেকৈ এইটো এটা বিক্ৰিয়া, এটা অধক্ষেপণ বিক্ৰিয়া যদি উদাহৰণ দিবলৈ কয় তেতিয়াহ'লে এইটো পৰীক্ষা দি দিবা, ঠিক আছে। ছ'ডিয়াম ছালফেট প্লাছ বেৰিয়াম ক্ল'ৰাইড গিভছ বেৰিয়াম ছালফেট প্লাছ ছ'ডিয়াম ক্ল'ৰাইড। আৰু এই যে বেৰিয়াম ছালফেটটো অধক্ষেপ হ'ল তাক বুজাবলৈ এনেকৈ কাঁড় চিনডাল তললৈ দি দিব লাগে। কাঁড় চিনডাল তললৈ দিয়া মানে বুজাইছে যে তলত পৰি গ'ল, ঠিক আছে। মানে বেৰিয়াম ক্ল'ৰাইড অদ্ৰাব্য বেৰিয়াম ছালফেট, বেৰিয়াম ক্ল'ৰাইড কৰি আছে, বেৰিয়াম ছালফেট তলত পৰিব, এই কাঁড় চিনডাল এনেকৈ তললৈ দি দিব লাগে, তাৰমানে অধক্ষেপ এইটো হৈছে, সেইটো বুজায়। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ঠিক আছে। ধন্যবাদ।